মৃত্যুৱে শেষ পথ বুলি মন মগজুৱে কৈছিলে, কিন্তু গৰ্ভৰ সন্তানটোক হত্যা কৰোঁ কেনেকৈ? কেতিয়াবা সম্পৰ্কবোৰ তেজে নহয় ত্যাগে কৰে। ত্যাগ কোনে কৰিব, মই নে তই? মায়াজাল। তোৰ দেউতাৰক দুয়োটাই মিলি হত্যা কৰি সুখত আছে কিয়? ক্ষমা কৰিলেই অযোগ্য সন্তান হবিত হয়। মোৰ সন্তানে ৰচা মায়াজাল। অৰ্জুন হয় মই। মহাভাৰতৰ অৰ্জুনৰ হাতত গান্ধী আছিলে আৰু মোৰ হাতত এইখন আছে। কাটি পিচ পিচ কৰি পেলাম। পখিলা মোৰ। দেউতা